দুৰ্নীতিৰ বিৰুদ্ধে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰা জেহাদৰ ৰিজাল্ট ওলাইছে। দুৰ্নীতিমুক্ত প্ৰশাসনৰ দিশত প্ৰথমটো বৃহৎ সফলতা। নিযুক্তি কেলেংকাৰীত দোষী সাব্যস্ত হ'ল পাল বাহিনী। সেয়া আছিল 2016 চনৰ কথা। কংগ্ৰেছৰ 15 বছৰীয়া অপশাসনৰ বিৰুদ্ধে বিজেপিয়ে আৰম্ভ কৰিছিল এখন যুদ্ধ। সেনাপতি সৰ্বানন্দ সোণোৱাল। নিকা ভাৱমূৰ্তিৰ সোণোৱালে ৰাইজক প্ৰতিশ্ৰুতি দিছিল, দুৰ্নীতিমুক্ত কৰা হ'ব অসমক। সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিলে সৰ্বানন্দ সোণোৱালে। দিছপুৰৰ শাসনভাৰ লৈয়েই পৰ্বতসম কেলেংকাৰীৰে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰটোক কোঙা কৰি পেলাবলৈ আৰম্ভ কৰা APSCৰ অধ্যক্ষ ৰাকেশ পাল আৰু তেওঁৰ সাংগু পাংগসকলৰ বিৰুদ্ধে আৰম্ভ হ'ল গোপন তদন্ত। তাৰেই ফলশ্ৰুতিত APSCৰ অধ্যক্ষ ৰাকেশ পাল পৰিল ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল সদস্য বসন্ত দলে ছামেদুৰ ৰহমান। আৰক্ষীৰ এই অভিযানে প্ৰশাসন যন্ত্ৰটোক জোকাৰি পেলাওঁতেই পাল বাহিনীয়ে কৃষি উন্নয়ন বিষয়া নিযুক্তিত সংঘটিত কৰা বিয়াগুম কেলেংকাৰী পোহৰলৈ আহিল। মুখ্যমন্ত্ৰী সোণোৱালৰ তাৎক্ষণিক নিৰ্দেশ, কাকো ৰেহাই দিয়া নহ'ব। গৃহ বিভাগৰ দায়িত্বত থকা সোণোৱালৰ কঠোৰ নিৰ্দেশৰ বাবে আৰক্ষীৰ জালত পৰিল 44 গৰাকী বিষয়া দালাল। 2017 চনত ৰুজু হোৱা গোচৰটোত 5খন চাৰ্জশ্বীট দাখিল কৰিছিল আৰক্ষীয়ে। সেই চাৰ্জশ্বীটৰ ওপৰত ভিত্তি কৰি বিশেষ ন্যায়াধীশৰ আদালতে 33 গৰাকী দোষী সাব্যস্ত কৰিলে। আদালতৰ এই ৰায় দুৰ্নীতিৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰা যুদ্ধখনৰ এক বৃহৎ সফলতা আৰু মাইলৰ খুঁটি। ই এক ঐতিহাসিক ঘটনাও হ'ব, কাৰণ নিযুক্তি কেলেংকাৰীত ইমান বৃহৎ সংখ্যক লোক কেতিয়াও দোষী সাব্যস্ত হোৱা নাছিল। বিশেষ ন্যায়াধীশৰ এই ৰায়ে APSCৰ মূল গোচৰৰ ৰায়টোতো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা, কাৰণ কেলেংকাৰীৰ মহানায়ক এজনেই, ৰাকেশ পাল। বাকীসকল কেলেংকাৰীত হাত উজান দিয়া লোকহে। এই সকলোবোৰৰ পৰা আঁতৰি এটা কথা কাললৈ সকলোৱে মনত ৰাখিব, দুৰ্নীতিৰ বিৰুদ্ধে সোণোৱালে চলোৱা যুঁজখন। অৱশ্যে সেই যুঁজ শেষ হোৱা নাই, চলিয়েই আছে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।